ভিতৰত হয়তো আপোনালোকে কোনেও এই দেখি পোৱা নাই এইটো নাজানো সত্যন কোন হওক যদি কোনোবা আহিব পাৰে ইয়ালৈ মই ভাবোঁ ইয়াত কোনো আহিব নোৱাৰে এবাৰ 99% আহিব সম্ভৱ নহয় আমি আহিছোঁ আজি যাই পোৱা নাই গম পাইছেনে নাই এতিয়াও আমি যাব বহুত বাকী আছে আকৌ আপোনালোকক অলপ পিছত ভালকৈ দেখুৱাই আছোঁ জাষ্ট ৱেইট গাইছ আমি আহি একদম মানে পাম আৰু জেগা একদম 99% আমি আহি পালোঁ অকণমান আছে জাষ্ট অকণমান যাব আছে গতিকে যাই কিনে পাম আৰু কিন্তু এতিয়া যিটো মানে কষ্ট হ'ল আহি সেই কষ্ট জেগা পোৱাৰ লগে লগে আমাৰ মানে এতিয়া বহুত খালি দুখ ভাগৰ মানে নোহোৱা হৈ গ'ল গতিকে মোৰ পিছফালে এইটো দেখা পাইছোঁ ইমান ডাঙৰ পাথৰ এটা ইমান ডাঙৰ পাথৰ কোনোবা জানো জীৱনত দেখি পাইছে কোনেও পোৱা নাই আহক ফেচ টু ফেচ এবাৰ চাই যাওঁ মজা গতিকে আৰু অকণমান ওপৰত যাই কিনে ভালদৰে আপোনালোকক দেখুৱাই আছোঁ ইমান এটা প্ৰকাণ্ড এটা শিল গতিকে এই শিলটো কিবা কৰি ওপৰত যাব পাৰিলে একদম মানে এই যোনটো আমি চেলেঞ্জ কৰিছিলোঁ মানে এটা আহিম বুলি গতিকে সেই জেগাটো পাম আৰু গতিকে অকণমান ভাল লাগিছে এতিয়া আমি প্ৰথমতে ভাবিছিলোঁ আমি যাব নোৱাৰিম আৰু কিন্তু অলমষ্ট কমপ্লিট হ'ব আৰু জেগা গতিকে তাতে যাই কিনে দেখুৱাম ধুনীয়াকৈ গতিকে চাই যাব ভিডিঅ'টো কমপ্লিটকৈ ঐ তলত যাবি নাটক কৰি থাকোঁতে কিমান হাজাৰ ফুট ওপৰত আছে জানানা কেতিয়াও হান নামানো কেতিয়াও দান দিম দান ইয়া দিয়া গাইছ ফাইনেলি আমি একদম যিটো মানে টাৰ্গেট আছিলে আমি টাৰ্গেটটো কমপ্লিট মানে পালোহি আহি অলমষ্ট পাই গ'লোঁ অ' মাই গড hey বৰবৰ কেনেকুৱা ফিল আহি আই লাভ ইউ আহি আমি ওখ পৰ্বতৰ ওপৰত আহি পালোঁ জানে আপোনালোকে ইয়াৰ পৰা এবাৰ ফালে চাওকচোন এবাৰ এই দেখাই দিছোঁ কেনেকুৱা ৰাস্তা কেনেকুৱা ঘাট এবাৰ আহি পাইছে কোনোবাই এবাৰ আহি চাওক পিকনিক স্পট এইটো এই কপিলি এই কপিলি এইফালে মেইন জেগা মানে যদি কিবা কৰি এই পাথৰটোৰ ওপৰত যাব পাৰিলোঁ হয় আৰু ধুনীয়া ভিউ এটা পালোঁ হয় কিন্তু এইটো যাব নোৱাৰিম আমি একদম পাথৰে এইটো ক্লাইম্বিং কৰিব লাগিব কিন্তু আমি এতিয়া নোৱাৰিম গতিকে আমাৰ এইখিনিয়ে যথেষ্ট ফাইনেলি আমি আহি পালোঁ আৰু যোনটো ওপৰত এইটো পাথৰটো এই পাথৰটো যদি পাৰ হৈ ওপৰত যাব পাৰোঁ আৰু ধুনীয়া মানে এটা মেইন একদম ওপৰত যাব পাৰিলোঁ হয় কিন্তু এইটো পাথৰটো পাৰ হৈ যোৱাৰ মানে একদম অসম্ভৱ কাৰণ ইয়াতে পাথৰৰ ওপৰত উঠা আমাৰ এক্সপিৰিয়েঞ্চ নাই গতিকে তালৈকে নাযাওঁ আমি ইমান ৰিস্ক লৈ গতিকে আমাৰ এইখিনিয়ে আজিলৈকে কোনো ইয়াতে আহিব পৰা নাছিল গতিকে আমি আজি আহিলোঁ কিবা এটা কৰি কামৰূপৰ চবতকৈ ওখ পাহাৰ এখন মানে পাহাৰৰ টিলা এইটো একদম গতিকে ফাইনেলি আমি ইয়াতে আহিবলৈ একদম হেপী গতিকে আমি ঘৰৰ পৰা কিবা অলপ খাবৰ কাৰণে আনিছিলোঁ আপোনালোকক দেখুৱাইছোঁ দেখুৱাম গতিকে সেইখিনি আমি খাই ল'ম বহুত ভোক লাগিছে দেখুৱাইছোঁ অলপ
এই পাথৰটো দেখি আছোঁ ৰ'বা, ইমান ডাঙৰ পাথৰ। এই পাথৰটো পাৰ কৰি ওপৰত যাবা একদম অসম্ভৱ। ও মা কচোন নহয়, পাথৰ বুলি চুবে চাওবে চাওবে আকৌ যাব নোৱাৰা আৰু ভয় লাগে। ইহঁতৰ কেনাই পাৰ্চনা নাম্বা আহিবি না আৰু পাহাৰত। মই যাই আছোঁ হা? এই ভালকে 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 ফাইনেলি গাইছ আমি তলত আহি পালোঁ ওপৰৰ পৰা। মানে ইমান ওপৰত গ'লোঁ মানে আজি ভাবিলে মাথা বেয়া হৈ যায়। ইমান ওপৰৰ পৰা আহিলোঁ, কিন্তু ফাইনেলি আমি একদম জাগা গৈছিলোঁ, জাগা গৈ পেলাই আহিলোঁ। আৰু এতিয়া ওপৰত মানে আমি খোৱা লোৱাৰ ব্যৱস্থাটো নকৰিলোঁ, কাৰণ কি তাতে পানীৰ ব্যৱস্থাটো নাই, তাতে পানী অকণমান অসুবিধা, গতিকে আমি তলত আহিলোঁ। আৰু ইয়াতে অ' মাই গড ধুনীয়া পিকনিক খাব যোৱা জেগা আৰু এইবিলাক। এই পানী বহুত কমি গৈছে ঐ, পানী নাহেচোন বৰফৰ। এইফালে ওপৰতে পানী বৈ থাকে, অঁ পানীয়ে নাই, ইয়াৰ ওপৰতে পানী বৈ থাকে, আজি পানীয়ে নাই। এই ভগৱান লালু দে লালু লালু সেই লালুৱে কথা লালু কষ্ট হৈছে না, লালুৰ খুব কষ্ট হৈছে। আমাৰ লালু আছে আমাৰ মাজত। উঠব পৰা নাই, লাহে লাহে খা। লালু খাবাই লাগিব। মই ৰুটি এখন খাইছোঁ, ভাত খাইছোঁ আৰু মাংসৰ জোল আৰু আলু ভাজি। আজি বৃহস্পতিবাৰ সেইকাৰণে মাংস খোৱা নাই, অনলি জোল খাইছোঁ। আমি জাষ্ট 15-20 মিনিট আগতে পাহাৰৰ পৰা নামি আহিলোঁ। নামি আহি কিনে ইয়াতে আমাৰ খানাটো দিছে, মই খাই ল'লোঁ। 9খন ৰুটি খাইছোঁ আৰু পিঁয়াজ 3 ৰুটি খাইছোঁ আৰু জ্বালা 2টা আৰু নাজানোতে কি এই পলিথিন কেইটা পুৰি দিলোঁ। আচ্ছা পলিথিন পুৰি দিলি দি অঁ বহুত ঠাণ্ডা লাগিল, বহুত ঠাণ্ডা লাগিল। দিয়া এতিয়া অকণমান ফ্ৰেছ হ'লোঁ, আমি খানা খালোঁ অকণমান ধুনীয়া। এই কলপাতৰ পাতত ভাত খালোঁ, ৰুটি খালোঁ, ইমান যে সোৱাদ লাগিছে। আমি খাই বৈ ধুনীয়াকৈ ফ্ৰেছ কৰি অকণমান আমি অগ্নিৰ আগত সাক্ষী হৈ ইয়াত যে আমি আহিছোঁ সেইটোৱে হ'ল এই প্ৰমাণ। ইয়াত কোনো সাক্ষী নালাগে, এই অগ্নি আছে, একমাত্ৰ অগ্নি একমাত্ৰ অগ্নি। যাৰ ফলত আমি এতিয়া ইয়াত অকণমান ৰেষ্ট লৈ এই ঠাণ্ডাৰ কমলৰ মাজৰ পৰা উদ্যান হওঁ বুলি ভাবি আমি ইয়াৰ পৰা 10 মিনিট পিছত ওলাই যাম। আমাৰ ফাইনেলি গাইজ আমাৰ খোৱা লোৱা শেষ হ'ল আৰু খোৱা লোৱা কমপ্লিট। এতিয়া আমি লাহেকৈ যাম আৰু ইয়াৰ পৰা, আৰু গতিকে ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিম। আৰু ভিডিঅ'টো চাই যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব নেকি। আজি বহুত ভাল লাগিল আজি এই ওখ পৰ্বতলৈ আহি। মই ভাবোঁ ইয়ালৈ খুব প্ৰায় 90% মানুহে অহা নাই। মই আহিব এবাৰ চাই যাব ইয়ালৈ,
ইয়াৰ কেনেকুৱা পৰিক্ৰমা মাত্ৰ এবাৰ আহক আৰু এবাৰ চাই যাওক। ধন্যবাদ। ধন্যবাদ। গতিকে আজিলৈ ইমানতে ভিডিঅ'টো সমাপ্ত কৰিম। যদিহে ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। ছাবস্ক্ৰাইব কৰিব। গতিকে বাই বাই বাই। বাবাই জয় আই অসম। চিউ জয় আই অসম। জয় অসম। ধন্যবাদ।